मैं धन्यवाद দিব বিচাৰিছোঁ বিশেষকৈ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ধৰণে ভোটদান আমাক ৰাইজে কৰিছে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আমাক ভোটদান কৰিছে প্ৰায় 37,000 ভোটাৰ ব্যৱধানত আমাৰ প্ৰাৰ্থীয়ে আজি জয়যুক্ত হ'বলৈ গৈ আছে এবাৰ হৈছে প্ৰায় ডিক্লাৰেশ্যনটো বাকী এতিয়া জাষ্ট আমাৰ চাৰ্টিফিকেট লোৱাটো বাকী আছে গতিকে মই ধন্যবাদ দিছোঁ ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক মই ধন্যবাদ দিব বিচাৰোঁ আৰু ইয়াত বিশেষকৈ বিজেপি এজিপি ইউপিপিএলৰ কৰ্মকৰ্তাসকলে তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলে হওক বা লিডাৰসকলে যি ধৰণে দিনে নিশাই কাম কৰি আজি আমাৰ যি মেছেজ চৰকাৰৰ যি মেছেজ প্ৰমোদৰৰ যি মেছেজ এই মেছেজটো পাব্লিকৰ মাজত লৈ পাব্লিকক সন্তুষ্ট কৰাবলৈ তেখেতসকলে সক্ষম হৈছে তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনত আমি যি ধৰণে ৰাইজে আমাক বিশ্বাসত লৈ আজি ভোটদান কৰিছে আমি সেই ধৰণে ৰাইজক বিশ্বাসত লৈ আগন্তুক দিনত ৰাইজৰ কাম কৰিম এইটো মই ৰাইজক কথা দিছোঁ নাই তেখেতসকলক মই ধন্যবাদ দিছোঁ গণতন্ত্ৰৰ যি ছিষ্টেম আমাৰ মানে সংসদীয় পদ্ধতিৰ যি ছিষ্টেম এই ছিষ্টেমত মানে তেখেতসকলে অংশীদাৰী হৈছে ভাগ লৈছে মই শুদ্ধ বসুমতাৰী ডাঙৰীয়াকো ধন্যবাদ দিছোঁ মোৰ সঞ্জীৱ ডাঙৰীয়াকো মই ধন্যবাদ দিছোঁ তেখেতসকলে ভাগ লৈছে আৰু যি ধৰণে সুন্দৰভাৱে এটা হাই কাৰ্য নোহোৱালৈকে আজি 1.5 মাহৰ পৰা আৰম্ভ কৰি আজি ভোট গণনালৈকে যি সুন্দৰ পৰিৱেশৰ মাজত শান্তিৰ পৰিৱেশৰ মাজত সিদ্ধিত যে আজি মানে ভোট গণনালৈকে আজি কোনো ঘটনা হোৱা নাই ইয়াৰ কাৰণে এটাই মানে সকলো ৰাজনৈতিক পাৰ্টিক মই ধন্যবাদ দিব বিচাৰিছোঁ দলীয় কৰ্মকৰ্তাসকলক ধন্যবাদ দিব বিচাৰিছোঁ আমি এনেকৈ আগন্তুক দিনত এটা ভাল ঠাই ভাল পৰিৱেশৰ মাজত এটা শান্তি যি এটা পৰিৱেশ এইটো গঢ়ি তোলাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব ৰাজনীতিটো এজনে জিকিব আজি ইউপিপিএলে জিকিছে নিশ্চয় আমাক কপাৰেশ্যন কৰক আগন্তুক দিনত এটা ভাল গুড গভৰ্নেন্স লৈ ৰাইজৰ ভাল এটা চৰকাৰ দিবলৈ আমাৰ অপজিশ্যনত থাকে তেখেতসকলকে ধুনীয়াকৈ কাম কৰিব লাগিব একেলগে কাম কৰি যাম আৰু আগন্তুক দিনত এই ঠাইটো সুন্দৰ বনোৱাৰ কাৰণে তেখেতসকলৰ সহযোগত লৈ আমি আগুৱাই যাম নাই এইটোতো আপোনালোকে জানে আজি 5টা সমষ্টি পৰে ইয়াত চিডলিত 5টা সমষ্টি পৰিষদীয় পৰে 5টা সমষ্টিতে যে আমি জিকিছোঁ প্ৰত্যেক সমষ্টিতে ভাল এটা মাৰ্জিনত আমি জিকি আহিছোঁ গতিকে 2025 কাৰণে 5টা সমষ্টি আমাৰ কাৰণে ৰিজাৰ্ভ হৈ গ'ল আৰু বাকী যিমান সমষ্টি লাগে আমাক এইটো নিশ্চিতভাৱে ইউপিপিএলে বা মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ বিটিআৰৰ চিফ মহোদয়ৰ যি এটা গুড মানে গাইডেন্সত আৰু ভাল এটা পলিচিৰ মাজত বিটিআৰৰ মানে জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এটা ভাল এটা ভোট আমাক দি 2025 মানে প্ৰায় বিপিএফক মানে নাইকিয়া হৈ যাব আৰু আজিৰ এই সময়ত আজিৰ পিছতো বিপিএফ নাথাকিব মই আহ্বানো কৰিছোঁ বিপিএফৰ দলীয় ছাপৰ্টাৰসকলক তেখেতসকলে আৰু বিপিএফত থাকি লাভ নাই তেখেতসকলে মানে পলিটিকেল পাৰ্টি হিচাপে ৰিজনেল পলিটিকেল পাৰ্টি হিচাপে বিপিএফ এতিয়া ইয়াত ইমান মানে ফেক্টৰ নহ'ব গতিকে ইউপিপিএলৰ লগত থাকি একেলগে যাতে আগন্তুক দিনত বিটিআৰ ৰাইজক সেৱা কৰিবলৈ তেখেতসকলে আগবাঢ়ি আহক এইটো মই তেখেতসকলক আহ্বান জনাইছোঁ।